হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। আজি মই আপোনালোকৰ আগত মেখেলা চাদৰত কেনেকৈ দহি বাতে সেয়া দেখুৱাম। আহক। প্ৰথমতে লেচা সূতা লাগিব, এইটোক লেচা সূতা বুলি কয়। মোৰ চাদৰখন পিংক আৰু য়েল্ল', গতিকে পিংক আৰু য়েল্ল' লৈছোঁ। এনেকুৱা গল্ডেন কালাৰ থ্ৰেড লাগিব আৰু কেঁচি লাগিব। প্ৰথমে লেচা সূতাখিনি তেনেকৈ বন্ধা থাকে, সেইটো খুলি ল'ব। দুইফালে খুলি ল'ব তেনেকৈ। এনেকৈ খুলি ল'ব। এনেকৈ খোলাৰ পিছত এনেকৈ কেঁচিৰে মাজেৰে কাটি ল'ব। কাটি পেলাই এনেকৈ দীঘলকৈ মেলি ল'ব। লৈ পেলাই অলপ অলপকৈ কিমানটো মিহি কৰে কিমানটো মোটা কৰে তেনেকৈ হিচাপত এনেকৈ ধুনীয়াকৈ উলিয়াই ল'ব। গোটেইখিনি এনেকৈ সৰু মিহি মিহিকৈ বা কিমান মোটাকৈ কৰি ল'ব। তাৰপিছত আপোনালোকে 1 ইঞ্চি ইঞ্চিকৈ জোখ লৈ ল'ব। জোখ লৈ বেজিত সেই গল্ডেন কালাৰৰ সূতাটো ভৰাই এনেকুৱাকৈ ভিডিঅ'ত দেখুওৱা দিয়াৰ দৰে গাঁঠি এটা মাৰি দিব। প্ৰথম গাঁঠিটো অলপ ঢিলাকৈ দিব, কাৰণ টাইটকৈ দিলে চাদৰখন কোচ খাই যাব। পিছৰ গাঁঠিটো অকণমান ঢিলাকৈ দিব। থাৰ্ড গাঁঠিটো আপোনালোকে অকণমান জোৰ কৰি দিব যাতে খুলি নাযায়। ফ'ৰ্থ গাঁঠিটো তেনেকৈ জোৰচে দিব। এনেকৈ গোটেইখিনি জোখ দি থকা 1 ইঞ্চিকৈ জোখ দিয়া গোটেইখিনি জোখতে আপোনালোকে এনেকৈ সৰু সৰুকৈ এনেকৈ বান্ধি ল'ব আগতে। এনেকৈ গোটেইখিনিতে কৰি দিব। আপোনালোকে বেলেগ সূতাও ল'ব পাৰে, কিন্তু গল্ডেন সূতা দিলে দেখিবলৈ ভাল হ'ব বুলি মই গল্ডেন সূতা দিছোঁ। এয়া চাওক, গোটেইখিনি এনেকৈ প্ৰথমতে বনাই ল'লোঁ মই। এয়া গোটেইখিনি বনাই ল'লোঁ। এতিয়া লেচা সূতাখিনি দিব লাগিব। আপোনালোকে এনেকৈ সৰু সৰুকৈ জোখ এটা লৈ পেলাই কাটি ল'ব পাৰে বা দীঘলকৈ ৰাখি থ'ব পাৰে, সেইটো দেখাম বাৰু মই আপোনালোকক। কিন্তু প্ৰথমে এনেকৈ সৰুকৈ কাটি লৈ পেলাই এনেকৈ এটা গাঁঠ এটা দিব লাগে। দি পেলাই গাঁঠটো চিকিউৰ কৰি লওক। কৰি পেলাই এনেকৈ উভতাই দিব। উভতাই দি এফালৰ সূতা দি মেৰিয়াই দিব। তাৰপিছত ইফালৰ সূতা দি পেলাই ইফালে ঘূৰাই কাঠি মাৰি দিব। আপোনালোকে এইটো বেজি সূতা ব্যৱহাৰ কৰি কৰিব পাৰে, কিন্তু মই এইটো গল্ডেন সূতা এইটো কাৰণেই লৈছোঁ যাতে মই এইটো গল্ডেন সূতাটো উলিয়াই ৰাখিম। যিহেতু চাদৰখনতো গল্ডেন কাম কৰা আছে, গতিকে দেখিবলৈ ভাল লাগিব। নেক্সট ভিডিঅ'ত লাগিলে আপোনালোকক মই বেজি সূতাৰে কেনেকৈ কৰিম সেইটো দেখুৱাই দিম। আজি এইটো এনেকৈ দেখাইছোঁ। এনেকৈ ধুনীয়াকৈ বান্ধি ল'লে তাৰপিছত কেঁচিৰ সহায়ত কাটি দিব। এনেকৈ মাজত গাঁঠি দি তেনেকৈ লগাই ল'ব। দহি বটা কৰিবলৈ একেবাৰে সহজ, কিন্তু অকণমান ধৈৰ্য্যৰ প্ৰয়োজন।
আপোনালোকে এনেকৈ সৰু সৰুকৈ জোখ এটা লৈ পেলাই কাটি পেলাই কৰিব পাৰে, নাইবা আপোনালোকে লগাই চাদৰখনৰ ওচৰতো কাটিব পাৰে। এনেকৈ চাওক, দীঘলকৈ এনেকৈ ৰাখি ল'ব। আপোনালোকে যোনটো সুবিধা পায় তেনেকৈ কৰিব। মই আপোনাক দুই ধৰণে দেখাই দিছোঁ। এনেকৈ য়েল্ল' কালাৰটো যেনেকৈ মই সৰু সৰু কাটি এটা জোখত কাটি তাৰপিছত লগাইছোঁ, কিন্তু পিংক কালাৰটো মই তেনেকৈ দীঘলকৈ ৰাখিছোঁ আৰু প্ৰথমে লগাই লৈছোঁ চাদৰখনত। লগোৱা ধৰণটো ছেইম একেই, এনেকৈ ওলোটাই তেনেকৈ গাঁঠি মাৰি দিলে হ'ল। তেনেকৈ গাঁঠিটো লগাই দিলে দেখিবলৈ কিবা এটা ভাল লাগে। এনেকৈ গাঁঠি মাৰি দিব। গাঁঠি মাৰি যিমানটো জোখৰ গোটেইখিনি কৰিছে এনেকৈ কাটি দিব। এনেকৈ গোটেইখিনি লগাব। চাওক দেখিবলৈ কিমান ভাল লাগিছে। গোল্ডেন কালাৰৰ সূতাটোৰ কাৰণেও জিলিকি আছে। গোল্ডেন কালাৰটো ভাঁজটো বহা নাই কাৰণে এনেকৈ উঠি আছে, কিন্তু এইটো পাছত ভাঁজ বহি যাব। ধুনীয়াকৈ সমানকৈ কটাৰ পাছত এনেকৈ দেখিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।